এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ হেল্ল' এভৰিৱান সকলোৱে ভালে আছেনে আজি ইউনিভাৰ্চিটিলৈ গৈছিলোঁ এটা বিশেষ কাৰণত যোৱা বাটত আমি মালিগাঁৱত অৱস্থিত নীলাচল ফ্লাইঅভাৰেৰে গৈছিলোঁ নতুনকৈ উদ্বোধন কৰা এইখনেই অসমৰ আটাইতকৈ দীঘল ফ্লাইঅভাৰ মালিগাঁও ফ্লাইঅভাৰ নামটো দি একে ৰাতিতেই নাম সলনি কৰি নীলাচল দিয়া হৈছিলে ইয়াত যে খুব ধুনীয়া পেইণ্টিংবোৰ দেখিছে এইবোৰৰ আঁৰত আছে নীলিম মহন্ত দা এণ্ড টিম আৰু উদ্বোধন কৰা আগতে এজনী মহিলাৰ প্ৰতিভা আমি সকলোৱে ৰিলছত ভাইৰেল হোৱা দেখিছিলোঁ আৰু মই যিমান দূৰ জানো ইয়াত থকা আটাইখিনি শ্ৰমিকেই আমাৰ অসমৰে যিয়ে নহওক তেওঁলোকে কৰ্মসংস্থাপনৰ কাৰণে কোনো বাহিৰলৈ যে যাব লগা হোৱা নাই শুনি খুব ভাল লাগিলে আৰু কেতিয়াবা যদি ইয়ালৈ আহে ইয়াত থকা দেখিব যে ইয়াত প্ৰতিটো গ্ৰাফিটি বা পেইণ্টিঙে একোটা কথা কয় কেতিয়াবা আহিলে চাবচোন এই যে ফ্লাইঅভাৰখন আটাইতকৈ অসমৰ ভিতৰতে দীঘল যিহেতু ইয়াৰ দীৰ্ঘ হৈছে 2.63 কিলোমিটাৰ আৰু আমাৰ সন্মানীয় CM ছাৰে ইয়াৰ ফাউণ্ডেশ্যন 2020 চনৰ অক্টোবৰ মাহতেই কৰিছিলে কিন্তু কনষ্ট্ৰাকশ্যন কৰি শেষ হওঁতে প্ৰায় 36 মান্থছমান লাগিলে আৰু তাৰ পিছত তেওঁ 2023 চনৰ আগষ্ট মাহত এখন উদ্বোধন কৰিছিলে আৰু প্ৰায় 420 ক্ৰ'ৰ ৰুপিজ নিৰ্মাণ কৰোঁতে খৰচ হৈছিলে আৰু আপোনালোক যেতিয়া ইয়ালৈ আহিব ন ইয়ালৈ আহিলে নীলাচল পাহাৰো আপোনালোকে নিচেই কাষেৰে চাবলৈ পাব আৰু মই এটা কথা অনুভৱ কৰিলোঁ এই যে ফ্লাইঅভাৰৰ দীঘলীয়া পথটো আৰু লগতে পুৰণি এটি গীত শুনি অহাৰ আমেজেই সুকীয়া এই যে যান্ত্ৰিকতাৰ যুগতো মই আপুনি বা আন বহুতো লোকেই আমাৰ জীৱনৰ এই ক্ষুদ্ৰ অনুভৱবোৰ ল'বলৈ আমি সময়ে নাপাওঁ নহয়নে সেইবাবে সুৰুঙা বুজি এই মিঠা অনুভৱবোৰ প্লিজ এবাৰ ল'বলৈ আহিব তেনেহ'লে আজিলৈ আহিলোঁ আকৌ লগ পাম আমি নতুন এটি ব্লগত আৰু আপোনালোকৰ মৰম আশীৰ্বাদবোৰৰ বাবে অশেষ ধন্যবাদ আৰু নতুনকৈ অহা সকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই